আমাৰ লগতে আপোনালোকক আজি লৈ যাম গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়লৈ। আহক তেন্তে ভিতৰচোৱাতনো কি আছে এবাৰ ভুমুকি মাৰি চাওঁ। যিহেতু গৰম বন্ধৰ সময়, আমাৰ পৰিয়ালৰ কণমানিসকলক গৰম বন্ধৰ এই সময়খিনিত শংকৰদেৱ কলাক্ষেত্ৰত ফুৰাবলৈ নিছিলোঁ। এই চেগতে ভাবিলোঁ এই ভিতৰচোৱাতনো কি কি সম্পদ ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে আপোনালোককো এবাৰ দেখাই যাওঁ। আহক তেন্তে এই সংগ্ৰহালয়ৰ ভিতৰচোৱালৈ আগুৱাই যাওঁ। আপোনালোকেও চাই লওক অসমৰ বিভিন্ন লোক সংস্কৃতিক প্ৰতিনিধিত্ব কৰা সম্পদসমূহৰ লগতে অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন সম্পদেৰে আৱৰা এই সংগ্ৰহালয়ৰ ভিতৰচোৱাতনো কি কি আছে এই চেগতে আপোনালোকে এবাৰ চাই ল'ব পাৰিব। বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে
বৈষ্ণৱৰে